নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালে কুশলে আছে। আজি আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ওচৰৰ দোকানৰ পৰা ধূপ আৰু চাকি আৰু লাগতিয়াল সামগ্ৰী কিছুমান কিনি লৈ আমি টিলিঙা মন্দিৰত প্ৰৱেশ কৰিলোঁ। এয়া হৈছে তিনিচুকীয়া জিলাৰ বৰডুবিত থকা টিলিঙা মন্দিৰ। গোটেই অসমতে টিলিঙা মন্দিৰ বুলি ক'লে তিনিচুকীয়াৰ বৰডুবিত থকা এই টিলিঙা মন্দিৰ খুবেই জনপ্ৰিয়। মন্দিৰ স্থাপন হোৱাৰ আগত এই ঠাইখিনিত হেনো এখন ডাঙৰ চাহ বাগান আছিল। কৰ্মসূত্ৰে এজন চাহকৰ্মী এই ঠাইলৈ আহিছিল আৰু ইয়াতে এজোপা ডাঙৰ আহঁত গছ দেখিবলৈ পাইছিল। তেখেতে গছজোপাৰ ওচৰলৈ গৈ গছজোপাৰ তলত এটি শিৱলিংগ দেখিবলৈ পাইছিল আৰু এই শিৱলিংগটি দেখাৰ কথা ওচৰ চুবুৰীয়া মানুহক জনাইছিল। ওচৰ চুবুৰীয়া মানুহেও শিৱলিংগটি নিৰীক্ষণ কৰিলে আৰু সকলোৱে একগোট হৈ এই চাহ বাগিচাৰ মালিকজনৰ ওচৰলৈ গ'লগৈ। আৰু ইয়াতে এটা শিৱ মন্দিৰ প্ৰতিষ্ঠা হ'ব লাগে বুলি চাহ বাগানৰ মালিকজনৰ ওচৰত ক'লে। পিছত চাহ বাগানৰ মালিকজনে সকলোবোৰ নিৰীক্ষণ কৰি মেলি ইয়াত এটা মন্দিৰ স্থাপনৰ দিহা কৰিলে আৰু এই মন্দিৰটো স্থাপন হৈছিল 1965 চনত। প্ৰবাদ আছে যে ইয়াত টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয়। ভক্তসকলে আহি ইয়াত টিলিঙা বান্ধি মনৰ আশাবোৰ ব্যক্ত কৰে। টিলিঙা বন্ধা হয় বাবে এই মন্দিৰক টিলিঙা মন্দিৰ বুলি জনা যায়। শিৱলিংগ থকা এই ঠাইখিনিত আগতে পকীৰে বনাই ওপৰভাগত টিনপাত লগাই দিয়া হৈছিল। কিন্তু ওপৰত টিনপাত থকা বাবে গছজোপাত ৰ'দ আৰু বৰষুণ নপৰা হোৱাত মৰহি যোৱা পৰিলক্ষিত হৈছিল। পিছলৈ বিশেষজ্ঞসকলে নিৰীক্ষণ কৰি ইয়াৰ কাৰণ জানিব পাৰি ওপৰভাগৰ টিনপাতবোৰ আঁতৰাই দিবলৈ নিৰ্দেশ কৰিছিল। আৰু এতিয়া টিনপাত আঁতৰাই দিয়াৰ পাছত গছজোপা আকৌ ঠন ধৰি উঠিছেহি। বাঞ্ছা পূৰণৰ বাবে ভক্তসকলে বান্ধা টিলিঙাবোৰ এনেদৰে ভৰি পৰিলে ইয়াত জমা কৰি ৰখা হয়। টিলিঙা মন্দিৰৰ চৌহদটো খুব পৰিষ্কাৰকৈ ৰখা হৈছে। টিলিঙা মন্দিৰেৰে ভৰি থকা এই মন্দিৰভাগৰ সৌন্দৰ্য অতি মনোৰম। এই খুঁটাকেইটাত ৰঙা সূতা বন্ধা হয়। ইয়াৰ কাৰণ কি বাৰু আপোনালোকে জানেনে? প্ৰবাদ আছে যে ইয়াত সূতা বান্ধি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে নিজৰ মনোকামনা পূৰণ হয়। মন্দিৰৰ চৌহদ টিলিঙাৰে ভৰি আছে। সকলো ভক্তই নিজৰ মনোকামনা পূৰণৰ হেতু ইয়াত টিলিঙা বান্ধে। ভগৱানৰ শ্ৰীচৰণত সেৱা জনাই আমিও টিলিঙা এটি আঁৰি দিলোঁ। আপোনালোকে বাৰু এই টিলিঙা মন্দিৰলৈ আহিছেনে? যদি অহা নাই এবাৰ আহিবচোন। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টো ইমানতেই সামৰিছোঁ। যদি ভাল লাগিছে লাইক এটি কৰি দিব আৰু এই টিলিঙা মন্দিৰৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।